হেপী নিউ ইয়াৰ 2023। কিন্তু এই নিউ ইয়াৰ কি আৰু কিয়? যোৱা বছৰটো অৰ্থাৎ 2022 কাৰোবাৰ বাবে প্ৰাপ্তিৰ আনন্দ আৰু বহুতৰ বাবে নোপোৱাৰ বেদনা আছিল। এই পোৱা নোপোৱাৰ মাজেৰে আহি আমি এটা নতুন বছৰ 2023 পালো। আৰু এই নতুন বছৰটোত আমাৰ সংকল্প কি? প্ৰতিটো নতুন বছৰত বহুত মানুহে এটা নতুন সংকল্প লৈ নতুন চিন্তা চৰ্চাৰে নতুন বছৰটো আৰম্ভ কৰিবৰ কাৰণে চেষ্টা কৰে। বহুতে চিন্তা কৰে যে নতুন বছৰৰ পৰা মই এইটো কৰিম, সেইটো কৰিম ইত্যাদি নানা ধৰণৰ বিভিন্ন চিন্তা, বিভিন্ন সংকল্প। চ' ফ্ৰেণ্ড, আপোনালোকে নিশ্চয় কিবা এটা সংকল্প লৈছে যে মই নতুন বছৰৰ পৰা এইটো কৰিবৰ কাৰণে চেষ্টা কৰিম বা এইটো কৰিম। কিন্তু মোৰ বোধেৰে আমি সকলোৱে নতুন বছৰত এটা সংকল্প, এটা চিন্তা কৰা উচিত। কি সেই চিন্তা বা সংকল্প? সংকল্পটো হৈছে আমি প্ৰতিজন মানুহে আমাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগে, চিন্তা কৰিব লাগে। যদি আমি স্বাস্থ্যৰ প্ৰতি সচেতন নহওঁ, বিশেষকৈ যিসকল ডায়েবেটিছ পেচেণ্ট আৰু যিসকলৰ ব্লাড প্ৰেছাৰ আছে, তেওঁলোকে যদি স্বাস্থ্যৰ প্ৰতি সচেতন নহয়, তেনেহ'লে মোৰ নিচিনা অৱস্থা হ'ব। অসমৰ পৰা গৈ একেবাৰে AIG এছিয়ান ইনষ্টিটিউট অফ গেষ্ট্ৰলজি হায়দৰাবাদ পাব লাগিব। AIGৰ কাহিনী মই আকৌ পিছত ক'ম। কিন্তু ফ্ৰেণ্ডছ, মেইন কথা হ'ল আমি 2023ত সকলোৱে প্ৰতিজ্ঞা কৰিব লাগে, সকলোৱে সচেতন হ'ব লাগে, সকলোৱে সংকল্প ল'ব লাগে, যাতে আমি আমাৰ স্বাস্থ্যৰ কথা চিন্তা কৰোঁ, স্বাস্থ্যৰ প্ৰতি আমি সচেতন হওঁ। কাৰণ হেল্থ ইজ ৱেল্থ। যদি স্বাস্থ্য ভালে থাকে, তেতিয়াহে আমি ধন উপাৰ্জন কৰিব পাৰিম। ধন উপাৰ্জন কৰাৰ ৰাস্তাত আমি আগবাঢ়ি যাব পাৰিম। চ' ফ্ৰেণ্ডছ, 2023ৰ প্ৰথম আৰু প্ৰধান লক্ষ্য হোৱা উচিত আমাৰ সকলোৰে স্বাস্থ্যৰ প্ৰতি সচেতনতা। যদি আমি স্বাস্থ্যৱান হ'ব পাৰোঁ, তেনেহ'লে আমি সুখী হ'ব পাৰিম। স্বাস্থ্য ভালে থাকিলে আমাৰ মন ভালে থাকিব, আৰু মন ভালে থাকিলে আমি সুখী হ'ব পাৰিম। আৰু আমি সকলোৱে স্বাস্থ্যৰ কাৰণে প্ৰতিটো মাহত কিছু পৰিমাণৰ হ'লেও ধন ডিপ'জিট কৰি যাব লাগে, যাতে আমি ভৱিষ্যতে কিছু হ'লেও সকাহ পাওঁ বা আমাৰ হেল্থৰ কাৰণে আমি তাক ইউজ কৰিব পাৰোঁ। চ' ফ্ৰেণ্ডছ, ধন্যবাদেৰে বাই নতুন বছৰ 2023ত সকলোলৈ মোৰ এটা বিশেষ অনুৰোধ, সকলোৱে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু লাইক কৰে। সকলোলৈ আকৌ 2023ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।